গুড ইভিনিং এভৰিৱান। আজি আমি ওলাইছোঁ বেটি বাৰ্থডে বজাৰ কৰিবলৈ আৰু বেটিয়ে বোলে আজি চাইকেল ল'ব। আৰু চাইকেল কেনেকুৱা চাইকেল লয় বেটিয়ে দেখাওঁ আপোনালোককো, ব'লকচোন চাওঁ। চাইকেল কোনে লৈ দিব তোমাক? ব'লা পটাপট ব'লা, আইতা নহ'লে গুচি যাব। চোৱা চাইকেলখন অকণমান পাছলৈ নিদিয়া। এয়া এখন দোকানত সোমাইছোঁ আৰু চাইকেল চলাই চাইছে কেনেকুৱা পায়। তাই পচন্দ মতে চাইকেল ল'ব লাগিব। অঁ পাৰিছা, অঁ পাৰিছে দেই ছোৱালীজনী। প্ৰথমখন দোকানৰ পৰা ওলাই আহিলোঁ, এতিয়া আৰু এখনত সোমাইছোঁ। এইখনত চাওঁ কেনেকুৱা চাইকেল পাওঁ। পচন্দ মতে চাইকেল নাই পোৱা, গতিকে এইখনতো বিচাৰি চাওঁ, কিজানি পাওঁৱেই। ফাইনেলি এখন পচন্দ হ'ল আৰু এখন লৈ আহি আছোঁ। এতিয়া বজাৰ মাজত আৰু কিবা কিবি ল'ব আছে। এয়া বেটিয়ে বজাৰ মাজতে চাইকেল চলাব এতিয়া। বাকী আৰু এইকেইটাই বজাৰ কৰিলোঁ, বেটিৰ স্কুল বেগ, কাপোৰ আৰু ইমানখিনিয়ে তাইৰ লাগতিয়াল বস্তু। ঘৰলৈ চাইকেল আনি বেটিয়ে পূৰা পূজা কৰাত লাগিছে। এয়া ধূপ ধূনা জ্বলাই লৈ তাই চাইকেল পাই পূৰা ফূৰ্তি, গতিকে পূজা কৰাত লাগিছে এয়া ধূপ লগাই। ভিডিঅ'টো ইমানখিনিয়ে, আৰু বেটিৰ চাইকেলখন কেনেকুৱা লাগিছে জনাবচোন।